চিনেমেটিকে বনাইছো আৰু মাছ ধৰা জাল কি লাগা লাগিছে নালাগে আকৌ নামি দিয়া নবা উঠ একো নহয় আৰু এই বস্তু ইউজ কৰোঁতে আপোনাৰ চাৰিটা বস্তু নাছে অসমৰ ৰাইজে প্লাষ্টিক মোবাইল বস্তু এতিয়া মানুহে চাৰিটা বস্তু এতিয়া মানুহে পাই পেলাই মাকৰ ঘৰৰ পৰা লৈ অহা বস্তুটো চকীটো চলাই ৰাখে টিভি দেখা পালে ষ্টীল প্লাষ্টিক ফ্ৰিজ মানুহে কিনি আনি দিছে কিবা নাছিল डांस कार्बी बेम्बो डांस लेम्पुंग सॉक्सम कार्बी लोग हमारे असम के सबसे प्राचीनतम तथा पुराने जनजाति हैं और ये लोग पोहर में बसवास करते हैं कई से कार्बी लोग पोहर में खेती बाड़ी करने के बाद धान से चावल निकलते हैं राइस फिशिंग करते हैं वह दृश्य सब लोग को महसूस होगा और अनुभव होगा नृत्य के जरिए तो ऐसे कीजिए Carnaby Bamboo Dance. Thank you.
এইবাৰ আমি আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ অসমৰ মিচিং জনজাতিৰ অতি জনপ্ৰিয় লোকনাচ মিচিঙৰ অন্ননাচাৰ নাচ। ধন্যবাদ। কি এখন হ'ব? এই ভাইজান কিবা আছিলে ইয়াত। এই গছটো আমাৰ বাহিৰে ইমান পানী চানী পৰিবলৈ পোৱা নাই। বাঁহবোৰৰ নাম পঢ়িলো। এইবোৰ কি হয়? নভালি ভলুকা। Kakoba.
এইডাল আকৌ ৰাখিবা এইডাল সৰুগা যে এই গ্ৰাণ্ডালত মানে ফুটা নাই বেছিকে এইটো জনী অসমত পায় আমাৰ ফালে হয় ন এইটো আমাৰ একচুৱেলি প্ৰথমতে এইটো ব্ৰিটিছে আনিছিলে এই বিজুলী না এনেকুৱা থিয় হেৰি বাঁহবোৰ কুঁহিয়াৰ এইটো এই কাঁচ থকা বাঁহ ইয়াত 3টা প্ৰজাতি আছে এইটো মধ্যমীয়া কাঁচ আছে কত এইটো বাঁহে এইটো সেউজ বাঁহ সেইটো পোৱালিটো এইটো হালধীয়া বাঁহৰ সৰু প্ৰজাতি হালধীয়া বাঁহ ডাঙৰটো সেইখিনি মাজত ক'লাজোপা চাম এই চবতকৈ ডাঙৰ বাঁহটো আনিব ঘাগৈ এইটো আৰু ডাঙৰ হ'বলৈ আছে ন ভাদৈ এইবছৰ পুলি দেখিছে ঘাগৈ এইটো এইবোৰ যিবোৰ গাছ ওলাই সেইবোৰ আকৌ বেলেগ জেগাত দি দিয়ে নেকি নাই নিদিওঁ ইয়াতে হয় ইয়াৰটো হেৰি নহয় জানো কি কৰে ইয়াৰ ব্যৱহাৰটো এই আপোনাৰ আগৰ দিনৰ মানুহে যে আপোনাৰ হেৰি কৰিছিলে এইজোপা সেউজ নেকি সেইখিনি সেউজ আৰু কিন্তু এইকেইটা আটাইকেইটা বেলেগ 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 আৰু সেউজৰ মানে বেলেগ সেইখিনিতে আছিলে আপোনাৰ জাপ পাই মানে পিছৰ বুলি লতা বাঁহ আছিলে বগাইছে অঁ এই ওচৰত আমি উঠি যাওঁ কোন জোপা সেই গছ ডাঙৰ গছজোপা এই মানে চাইড লতা নিচিনা এডাল লতা সৰুকৈ বগাইছে গোটেই গছজোপা মানে দেৰি ধৰি যায় বৰষুণ দিব বৰষুণ অঁ এইটো এই ডাঙৰ হ'লে যে এই তেনেকুৱা হ'ব এইফালে যাওঁ কিমান প্ৰজাতি আছে বুলি ইয়াত 70টা প্ৰজাতি আছে এনেই আৰু আছে চাগে এতিয়া উত্তৰ পূৰ্বাঞ্চলত 90টা প্ৰজাতি পায় অঁ গোটাবোৰ মানে অলপ অলপকৈ বছ আহে নাই আহে এই বাঁহজোপা দেখিছেনে এই বাঁহজোপা কালাৰটো অলপ মুগা মুগা টাইপ এইটো বেলেগ নি এইটো বেলেগ প্ৰজাতি ইয়াৰ মানে অসমীয়া নামটো মই নাজানো ইয়াৰ ইংৰাজী নামটো হ'ল আপোনাৰ বেম্বুচা অফিনিছ অঁ এই মানুহজনে কোমাই থকা ডোখৰত ন মুগা কালাৰ মুগা এইজোপা গাটো কিমান ষ্টাইলিছ সেই কলচি বাঁহে মানে বেলেগ বেলেগ হৈ গ'ল গা সেইজোপা নহয় সেইখিনি যে আছিলে এনেকে এনেকে কলচীটোৰ নিচিনা আকৌ চেপটো এইটো ভলুকা মানে কি আমাৰ ভলুকা কেইবাটাও প্ৰজাতি আছে এটা ভলুকা বহুত ডাঙৰ ডাঙৰ হয় অঁ এইটো ভলুকা আপোনাৰ বেছি ডাঙৰ নহয় এইটো এনেকুৱা ইমানেই শকত হয় অঁ ওখও বেছি নহয় খালি ইয়াৰ জেংবিলাক মই মস্ত মস্ত অঁ বুজিছে নাই ওখ হ'লে কেনেকুৱা তাৰপিছত এইডাল হালধীয়া বাঁহৰ ডাঙৰটো সৰুটো তাৰপিছত এই শকতডাল যে দেখিছে ভলুকা বাঁহৰ নিচিনা অঁ অঁ এইডাল বেকা হৈ গৈছে অঁ এই ওপৰত এইডাল যে এইডাল ভালুকি মকাল মকালৰ এটা প্ৰজাতি ভালুকি ডাঙৰটো খালি তাৰপিছত এইফালে এইটো এটা টিপুৰাই বাঁহ একদম বাঁহটো টিপুৰাই বাঁহ সেইটো জাৰু গছ ন সেইটো নহয় নহয় এইটো বাঁহে অঁ এই বাঁহটো মানে কি এই যে অন্য বাঁহৰ যিটো বাকলি অঁ বাকলিটো নিজে নিজে এৰাই পৰি থাকে ইয়াৰ নিৰা এইবিলাক লাগি আছে অঁ কি লাগিয়ে ধৰিলে প্ৰায় মায়ে এইটো কি হয় আপোনাৰ যেতিয়া উই পোকে খাই কিছুমান জেগাত খাইছে দেখা পাব এইবিলাক অঁ 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 খাইছে নহয় অঁ এতিয়া বৰষুণৰ পানী পৰিব নহয় এইবিলাক চফা হৈ যায় অঁ একদম বেয়া কৰি দিব নোৱাৰে বাঁহটো মানে সাধাৰণতে আপোনাৰ ঘৰৰ ওপৰৰ যে যিটো ফ্ৰেম বনাই যে সেই ফ্ৰেমত এইজোপা হেৰি আগৰ দিনৰ মানুহে এই তাঁতশালৰ মহুৰা বনাইছিলে অঁ মহুৰা বনোৱা ই তাৰমানে এনেকে এনেকাই ডাঙৰ নহয় এইটো একদম এইটো চাইজ আৰু আগৰ দিনৰ মানুহে যে সেই যিটো ছাতি লৈছিলে নালটো বাঁহৰ আছিলে অঁ সেই নালটো যে ছাতি নালৰ চাইজবোৰ সেইকাৰণে সৰু সৰু তাৰপিছত ডাঙৰ কাঁইট থকা বাঁহ এজোপা চাওক বাইদেউ বহুত ডাঙৰ ডাঙৰ কাঁইট আছে এইজোপা মানে সেইটো মধ্যমীয়া আছিলে সেইটো চবতকৈ ডাঙৰটো একেবাৰে সৰুটো এইটো গোলাপ ফুলৰ নিচিনা খাইটো অঁ এইটো এইটো সৰু সৰু প্ৰজাতি এই গোলাপ ফুলৰ নিচিনা কাঁইট আছে অঁ এইটোৱে সৰু প্ৰজাতিটো এইটো ন এই 3টা প্ৰজাতি মানে সেইটো মধ্যমীয়া এইটো ডাঙৰটো একেবাৰে সৰুটো এইটো হ'ল আপোনাৰ কাকৰ বাঁহৰ এটা প্ৰজাতি যিটো বাঁহটো বহুত পাতল আৰু নিজকে নিজে বহুত চফা অঁ এই বাঁহটো আপোনাৰ ঘৰৰ যে ফল চিলিং লগাবৰ কাৰণে ব্যৱহাৰ কৰে কিন্তু বহুত পাতলা অঁ ইয়াৰ কালাৰটো বহুত হেৰি নিজকে বহুত চফা কৰে নিজকে নিজে বৰ চফা এই বাঁহত যদি আপুনি চুঙা চাউল বনায় ইয়াত মানে ডাঠ চামনি এটা আছে চামনিটো গোটেই চাউলটো মানে বেৰি ধৰে আৰু এই চুঙাটো আপুনি নাফলাকো উলিয়াব পাৰে ভালকৈ যদি লেয়াৰটোত ধৰিব পাৰে লেয়াৰটো ধৰি লাহেকৈ টানি দিলে
গোটেইটো ওলাই আহে চালটো সতিহে খায় চাউলটো সৈতেহে খাব লাগিব চাউলটো ওলাই দিলে সোৱাদ নাপায় আৰু এইটো ক'লা ওলাই যে ওলাওঁতে প্ৰথমতে সেউজীয়া হ'ব তাৰপিছত যিমান বুঢ়া হ'ব পুৰত হ'ব সি লাহে লাহে ক'লা আৰু সেইবিলাক সৰু সৰু যে আছে অকণ অকণ পুলি চব নতুন নতুন প্ৰজাতি হয় ধৰ্মীয় লাখুটি অৰিজিনেল ব্ৰিটিছ ন এইটো সেই গাঁঠি গাঁঠি লগাই কি জানি মানে কি কলচী বাঁহৰ নিচিনা দেখিবলৈ ইয়াৰ মানে গাঁঠি গাঁঠিবিলাক বেছি ঘন আৰু পেটটো ওলোৱা বুদ্ধিসকলৰ মানে মগসকলে এটা জাল লাখুটি লৈ ফুৰে সেই লাখুটিডাল এই বাঁহটো আৰু আপোনাৰ পিছফালে থকা বাঁহডাল যে এইটো দলৈ বাঁহ বুলি কয় ইয়াৰ ইংলিছ নেম হ'ল বেম্বুচা আছামিকা বাঁহটোৰে সাধাৰণতে আমাৰ যে যিবিলাক যে তৰ্জা বেৰ যে কিনিবলৈ পাইছে এই বাঁহটোৰ পৰা সেই বেৰবিলাক এটা গজাটো দিছে না একদম ফুলৰ নিচিনা এটা পুলি ওলাবলৈ লৈছে এই বেছি বাঢ়িবলৈতো নিদিয়ে আপোনালোকে ন ইয়াত মানে কি এনে সাধাৰণতে গাঁৱৰ মানুহে কি কৰে চ'ত মাহত মাটি দিয়ে আমাৰ জেগা কম যে আমি মাটি দিয়া নাই মানে মাটি দিয়াৰ লগে লগে সি বাঢ়ি গোটেই বহুত জেগা সেইকাৰণে ইয়াৰ গুৰিত অকল আমি হেৰি দিছোঁ মেটেকা